Hey guys, আজি মই আপোনালোকলৈ হাঁহৰ মাংসৰ ৰেচিপি এটা লৈ আহিছো আৰু একেবাৰে সহজ ৰেচিপি আৰু খাইও বহুত টেষ্টি লাগে আৰু মই কেনেদৰে কি কৰি বনাও আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিওটো চাই যাব। কেৰাহীত মই অলপমান তেল লৈ লৈছো। ইয়াতে দিছো এখিলা তেজপাত আৰু দিছো দুটা পিয়াজ ডাঙৰ ডাঙৰ। এতিয়া মই ইয়াতে আদা নহৰু অকণমান দি দিছো। পিয়াজখিনি অলপমান ভাজি লৈছো। আৰু এতিয়া কেঁচা জলকীয়া ৩-৪টা মান দি দিছো। এইখিনি মই অলপ সময় ভাজিম আৰু মোৰ ভাজা হৈ গৈছে। এতিয়া মই দি দিম হাঁহৰ মাংসখিনি। দুজন মানুহৰ বাবে বনাইছো আৰু মাংসখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটা আছে। আৰু এতিয়া মই জোখমতে নিমখ আৰু হালধি দি দিছো। ভালদৰে মিহলি কৰি লৈছো আৰু এতিয়া মই আৰু অলপমান আদা নহৰু দি দিছো আৰু এতিয়া মই ভালদৰে লৰাই দিছো। এতিয়া মই ইয়াতে দিছো ধনিয়া গুড়ি আৰু জিৰা গুড়ি, অনুমান কৰি ল'ব আপোনালোকে, আৰু মিট মছলা আৰু গৰম মছলা দিছো। এতিয়া মই এইখিনি ভালদৰে মিহলি কৰি লৈছো। এতিয়া মই অকণমান পানী দিছো আৰু মই এতিয়া ভালদৰে ভাজি থাকিম। মাংসখিনিৰ পৰা ভালদৰে তেল নোলোৱালৈকে মই এনেদৰে ভাজি থাকিম। এতিয়া দেখিবলৈ পাইছে কেনেদৰে তেল ওলাইছে আৰু এতিয়া অকণমান পানী দিছো। পানী দি ভালদৰে ভাজি থাকিম আৰু অকণমান ঢাকন দি দিছো। ভালদৰে মাংসখিনি ভাজি ল'ব লাগিব কাৰণ মাংসখিনি অলপ ডাঙৰ ডাঙৰ হৈ আছে। ইয়াতে মই আলু দি দিছো। আলুখিনি অলপ আগতীয়াকৈ দিছো, মানে আলুখিনি আগতীয়াকৈ দিলে অলপ ভাল হয় খাবলৈ আৰু আলুখিনি সিজোতে অকণমান টাইম লাগে যে। আৰু এতিয়া দিছো মই কোমোৰা, আৰু কোমোৰা দিলে এনেও হাঁহৰ মাংস খাই আৰু বেছি ধুনীয়া লাগে। হাঁহৰ মাংসৰ লগত কোমোৰা মিলে, সেইকাৰণে কোমোৰা কেইপিচ অলপমান ডাঙৰকৈ দিছো কাৰণ কোমোৰা কেইপিচ সোনকালে সিজি যায় আৰু মাংসখিনিওতো সিজিব লাগিব সেইকাৰণে। এতিয়া মই অলপমান পানী দি দিছো। পানী দি ঢাকোন দি দিছো। এনেদৰে মই ভালদৰে কোমোৰাখিনি নিসিজালৈকে ভালদৰে ভাজি থাকিম অলপমান পানী দি দি। আৰু দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ তেল ওলাইছে মাংসৰ পৰা। এতিয়া মই অলপমান জালুক দি দিছো। এনেদৰে মই ভালদৰে সিজাই ল'ম ভাজি ভাজি। বৰ বেছিকৈ পানী নিদিওঁ। ইয়াতে দিছো অলপমান গৰম মছলা আৰু অলপমান মিট মছলা, 1 চামুচ মান হ'ব আৰু আপোনালোকে অনুমান কৰি ল'ব কিমান লাগে। আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই লৈছো আৰু এতিয়া মই পানী দি দিম, গৰম পানী দি মই ভালদৰে উতলিবলৈ দিম।